কি বস্তু দুখীয়াই পেলাই দিয়ে আৰু ধনীয়ে পকেটত ভৰাই লয়? কি বস্তু দুখীয়াই পেলাই দিয়ে আৰু ধনীয়ে পকেটত ভৰাই লয়? কেইজনী আছে? তিনিজনী, চাৰিজনী আছে। সময় 5 ছেকেণ্ড। 1 2 3 এফালে এফালে। কি বস্তু দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়? নোৱাৰিলা? কি বস্তু দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়? কি বস্তু দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়? গোট খাই খাই উত্তৰ দিয়া দেই। কাগজ? কাগজ দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত লয়। কি হ'ব? কি হ'ব? দুখীয়াই পেলাই দিয়ে ধনী মানুহে বুটলি লয়। কি বস্তু? পকেটত ভৰাই লয়। পকেটত ভৰাই লয়। বুটলি লয় নহয়, দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়। ধুনীয়া পালে পকেটত ভৰাই লয়। অঁ কোন স্কুল? ছেকেণ্ড ইয়াৰ? ঠেলামৰা হাইস্কুল। ঠেলামৰা হাইস্কুল। পাৰিবা দে, একদম সহজ। কোৱা। নহয় কোৱা কোৱা, কি ভাবিছ? নাই নাই কোৱা কি ভাবিছা? কি হ'ব এটাতো কোৱা। ক'লো আৰু নোৱাৰিম। সময় বেছি নাই হা, এনেই 5 ছেকেণ্ড সময় দিয়া হয়। কোৱা। কি বস্তু হয়? দুখীয়াই পেলাই দিয়ে ধুনীয়া পকেট লয় না। অঁ দুখীয়াই পেলাই দিয়ে ধুনীয়াকৈ পকেটত ভৰাই লয়। নোৱাৰিবা? নোৱাৰিবা? ঠিক আছে, উত্তৰো দিব নোৱাৰিলোঁ দেই, ক্ষমা কৰিবা হা। কি বস্তু দুখীয়াই পেলাই দিয়ে ধুনীয়াকৈ পকেটত ভৰাই লয়? নাজানো হা? নাজানো। কোনে পাৰিবা? নোৱাৰিবা? একদম ভাবি চোৱা, একদম সহজ। হা? নোৱাৰিবা? পাৰিবা? কি বস্তু দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়? একদম সহজ। কোৱা। দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়। পাঁচ। নোৱাৰিবা? কি বস্তু দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়? 1 কোৱা। 2 এফালে এফালে। 2 হা? পইচা? কি হ'ব? ফাইনেল? চৰি দেই, নোৱাৰিলোঁ। কি নাম? প্ৰথমতে পৰিচয়টো জানি লওক। কি নাম? মই বুজি পোৱা নাই ছাৰ। কি নাম? মোৰ শুভংকৰ। ক'ত ঘৰ? ঘৰ বাজবেৰা। কি বস্তু দুখীয়াই পেলাই দিয়ে হয় আৰু ধনীসকলে পকেটত ভৰাই লয়? মানি মানি কি? মানি 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 ৰুপিছ। নাই হোৱা? পইচা? নাই হোৱা? কি বস্তু দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয়? ধান ধান চাউল। নাই হোৱা?
আৰু আৰু ভাবিবা নেকি ফাইনেল কোন দিব হা কি বস্তু দুখীয়াই পেলাই দিয়ে ধনীসকলে পকেটত ভৰাই লয় চেঙুন নেকি হেঙুন কেনেকে নাই মোৰ ডাউট হৈছে হে ডাউট হৈছে অলপ ভাঙি দিয়া নাকৰ লেতেৰা অঁ কেনেকে এইটো সৰু পোৱালি সুধিলে গম পাব নাই উত্তৰটো এও দিছে সঠিক উত্তৰ দিছে কিন্তু কেনেকৈ মই পাইছোঁ মুঠতে এনেকৈ কাৰেক্ট ক'বা এনচাৰ কোৱা কেনেকে হ'ল কেনেকৈ মানে পাইছোঁ মই তেনেকৈ পাইছোঁ আকৌ কোৱা উত্তৰটো কি আছিলে চেঙুন নাকৰ লেতেৰা নাকৰ লেতেৰা কেনেকে তেনেকৈ বুজাই কি নাম দিম কি নাম তোমাৰ হৃদয় কুমাৰ বড়ো কোন ক্লাছ 12 কোন স্কুল ঠেলামাৰা স্কুল হায়াৰ ছেকেণ্ডেৰী পাই গ'লা ন এনচাৰটো ক'ত ঘৰ উলুবাৰী উলুবাৰী হয় হেঙুনটো কেনেকৈ হ'ল কৈ দিয়া অলপ হেঙুনটো বাৰু পেলাই দিয়ে ধনীসকলে পকেটত কেনেকৈ ভৰাই লয় মই পাইছোঁ মুঠতে কিতাপতে পাইছিলোঁ ক'ৰবাত পাইছিলা হয়। উত্তৰটো মানে সম্পূৰ্ণ দিব নোৱাৰিলা অঁ নাই উত্তৰটো হৈছে শুদ্ধ হৈছে কিন্তু কেনেকৈ পকেটত ভৰাই লয় কেনেকুৱা মানে মই কথাটো নাজানো কোনে ভাঙি দিব পাৰিব পোৱালিবিলাক পাৰিব হা আহা এইফালে ভাঙি দিবা বোলে আহা আগফালে আহা অঁ কেনেকৈ হ'ল হেঙুন ছাৰ দুখীয়া মানুহে নাকেৰে ডাইৰেক্ট পেলাই দিয়ে আৰু ধনী মানুহে ৰুমালত ডাইৰেক্ট পকেটত ভৰাই লয় ৰুমালত যেতিয়া শিঙনটো পেলাইছোঁ ডাইৰেক্ট পকেটত ভৰাই লয় কি নাম শুভংকৰ কোন ক্লাছ ক্লাছ 12 ঠেলামৰা হাইস্কুল হয় শোণিতপুৰ ডিষ্ট্ৰিক্ট এওঁসকল আমাৰ উইনাৰ দেই এয়া প্ৰথম উইনাৰ থেংক ইউ দেই কংগ্ৰেচুলেশ্যন ভাল লাগিছে